ওয়েলকাম বেক টু মাই চেনেল। মই এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। আজি মোৰ এই হাঁহিটোৰ বেলেগ এটা কাৰণ আছে, কাৰণ আজি আমাৰ ঘৰত আহিছে মোৰ মাদাৰ ইন ল, মানে মোৰ মা। তো মায়ে আজি বনাইছে একেবাৰে ঘৰুৱা ষ্টাইলত চিকেন। মই মাক কৈছিলোঁ আজি চিকেনটো মাৰ হাতৰ খাবলৈ মন গৈছে, তো মাক বনাবলৈ কৈছিলোঁ। তো এতিয়া মায়ে বনাই আছে চিকেন একেবাৰে ঘৰুৱা ষ্টাইলত। আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ, আমাৰ মায়ে বহুত ধুনীয়া টেষ্টি চিকেন বনায়, মানে চবেই বনায়, চিকেন ভাল বনায় আৰু। তো মই মাক কৈছিলোঁ অহাৰ কাৰণে এইকাৰণে চিকেনটো বনাবলৈ। তো আজি মায়ে বনাইছে চিকেন, তো সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাইছে, কি বনাইছে। তো ভিডিঅ'টো এতিয়া বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আহক আপোনালোকক দেখাওঁ মায়ে কেনেকুৱা চিকেন বনাইছে। এয়া পিঁয়াজ কাটি ৰেডি কৰি লৈছে, লগতে লৈছে এয়া গৰম মছলা, দালচেনি, লং আৰু ইলাইচি, আৰু এয়া লৈছে তেজপাত, আৰু এয়া আদা, নহৰু, শুকান জলকীয়া একেলগে পেষ্ট কৰি লৈছে, আৰু জিৰা আছে, গোটা জিৰা, আৰু এইখিনি হৈছে মাংস। এইখিনি চিকেন কাটি ধুই মেলি ৰেডি কৰি লোৱা হৈছে। আৰু এতিয়া কেৰাহী গৰম হোৱাৰ পিছত এয়া মায়ে দি দিছে তেল, আৰু তেলত এতিয়া দি দিছে ফাৰ্ষ্টতেতো তেজপাতটো দি দিছে, আৰু তেজপাতৰ পিছত এয়া গৰম মছলাখিনি দি দিছে। এতিয়া এইখিনি অকণমান গৰম হ'বলৈ দিছে, দি পেলাই পিঁয়াজটো দি দিছে। পিঁয়াজটো আপোনাৰ ৰেড ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজিছে, ভাজি পেলাই এয়া চিকেনটো দি দিছে তাতে। গোটেইখিনি চিকেনটো দি হৈ গৈছে। এতিয়া চিকেনটো অকণমান তেলত ভালকৈ ভাজি ল'ব লাগিব। তো তাৰ কাৰণে গেছটো মিডিয়াম ফ্লেমত ৰাখি লৈছে, নহ'লে লাগি যাব পাৰে, সেইটো কাৰণে মিডিয়াম ফ্লেমত ৰাখি লৈছে। আৰু এতিয়া দি দিছে নিমখ আৰু ৰং গুড়া, এয়া হালধি গুড়া দি দিছে। এতিয়া দি দিছে যিখিনি কেঁচা আৰু পিঁয়াজ আছিলে কাটি থোৱা, সেই পিঁয়াজখিনি দি দিছে, আদা থৈ দিছিলে এক্সট্ৰা কৰি, সেইখিনি এতিয়া দি দিছে। এতিয়া দিছে মছলা, এইখিনি আছিলে জিৰা, শুকান জলকীয়া আৰু আদা নহৰু পেষ্ট, এইখিনি একেলগে গোটেইখিনি দি দিছে। মাংসটো হাফ ফ্ৰাই হোৱাৰ পিছত এইখিনি দিছে, আৰু এতিয়া আকৌ ভালকৈ এইখিনি ভাজি ল'ব লাগিব। গোটেইখিনি ভালকৈ মিক্স কৰি লৈছে মায়ে, ভাজি লৈছে এইখিনি গোটেইখিনি। এতিয়া হৈ গৈছে, অকণমান কালাৰটোৰ কাৰণে দিছে এয়া চিলি পাউডাৰখিনি দিওঁতে ভাল কালাৰ আহে। এইটো আপোনালোকে কালাৰৰ কাৰণে যদি চিলি পাউডাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে এইটো কাশ্মীৰী লাল মিৰ্চটো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া দি দিছে পানী, চিকেনটো ভজা হৈ যোৱাৰ পিছত পানী দি দিছে। পানী বেছি দিব নালাগে, মানে 1 গ্লাছ বা 1.5 গ্লাছমান দিলে হৈ যায়, আৰু কাৰণ এইখিনি ইমান জোল বনোৱা নাযায়। ব্ৰইলাৰ মাংস এনেও বেছি জোল ভাল নালাগে, অকণমান গ্ৰেভিকৈ ভাল লাগে। তো এইখিনি ভালকৈ উতলিছে, মানে উতলি হৈ গ'লে এইখিনি নমাই দিব পৰা হৈ যাব। একেবাৰে চিম্পল ঘৰুৱা ষ্টাইলত বনোৱা চিকেন এয়া ৰেডি হৈ গৈছে। আপোনালোকে দেখা পাইছে কিমান ধুনীয়া হৈছে। চ' আপোনালোকেও যদি এনেকৈ ঘৰত চিকেন বনায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।